আচ্ছা নমস্কাৰ আমি বাসুগাঁও উৰণীয়া সেতু নামাকৰণ দাবী সমিতিয়ে মহাৰাজা সূৰ্য নাৰায়ণ দেৱৰ নামত বাসুগাঁৱৰ যিখন নৱনিৰ্মিত উৰণীয়া সেতুক আমি মহাৰাজা সূৰ্য নাৰায়ণ দেৱৰ নামত নামাকৰণ হ'ব লাগে বুলি ইতিমধ্যে বিভিন্ন জায়গাত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু লগতে চৰকাৰক আমি এইটোৱে দাবী জনাইছোঁ যিহেতু মহাৰাজা সূৰ্য নাৰায়ণ দেৱেই বাসুগাঁওখন প্ৰতিষ্ঠা কৰিছিল তেওঁ বিবাহ সূত্ৰে আমাৰ বিজনীৰ পৰা বাসুগাঁওখন লাভ কৰিছিল তথা আমাৰ যি বাসুগাঁৱৰ মেইন ৰোড বুলি কয় কাছিকট্ৰা টু তালগুৰি যিটো মেইন ৰোড সেই তালগুৰিৰ ৰোডটো মহাৰাজা সূৰ্য নাৰায়ণ দেৱে নিৰ্মাণ কৰা যিটো তেওঁলোকে ভূটানৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল সেই মৰ্মে তেওঁলোকে ভূটানৰ পৰা টিবেটান যিটো ঘোঁৰা টিবেটান হৰ্চ বুলি যিটো কয় তিব্বতীয় ঘোঁৰা তেওঁলোকে ইম্পৰ্ট কৰিছিল আনিছিল আৰু ইয়াৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী তাতে স্পেচিয়েল হ'ল চিডল যিটো মাছক ফাৰ্মেণ্ট কৰি বনোৱা হয় সেইটোক চিডল বুলি কয় সেইটোক মানে আমাৰ ভূটানত দিছিল সেইকাৰণে জাগাটোৰ নাম চিডলি আচলতে সেইধৰণে আমাৰ মহাৰাজা সূৰ্য নাৰায়ণ দেৱে 1806 চনতে আজিৰ পৰা প্ৰায় 213 বছৰ আগৰ কথা আমাৰ যিটো আমি ৰাজা ঠাকুৰ দেউল দেৱালয় বাসুগাঁৱৰ ৰাজচাৰাঙত অৱস্থিত সেই মন্দিৰটো তেওঁৱে নিৰ্মাণ কৰাইছিল লগতে যেতিয়া ঘোঁৰা লৈ আহিছিল তাৰে পৰা আমাৰ ওচৰতে এটা নিজৰা আছে সেইটোৰ নাম হ'ল ঘোঁৰাবান্ধা দং তাতে ঘোঁৰাবিলাক বান্ধিছিল কাৰণে সেই দংটোৰ নাম ঘোঁৰাবান্ধা দং হৈছে আৰু ইতিমধ্যে দেখা হৈছে যে বিটিচি প্ৰশাসনৰ পৰা আমাৰ যোগেন্দ্ৰ বসুমতাৰীৰ নামটো তেওঁলোকে উত্থাপন কৰিছে আমাৰ তাতে কোনো আপত্তি নাই কিন্তু আমি বিচাৰোঁ যে যোনে বাসুগাঁওখন প্ৰতিষ্ঠা কৰিছিল তেওঁৰ নামটো মানে দিব লাগে যিহেতু তেওঁ বাসুগাঁৱৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰিছিল আৰু তেওঁ আমাৰ বাসুগাঁৱৰ যিখন বজাৰ তাতে বাসুগাঁৱৰ ওচৰতে এটা জাগা আছে তাতে তেওঁলোকে কাছাৰীও প্ৰতিষ্ঠা কৰিছিল তো সেইবিলাক বস্তু যদি আমি চালি জাৰি চাওঁ তেতিয়াহ'লে আমাৰ মহাৰাজা সূৰ্য নাৰায়ণ দেৱৰ নামটো মানে বেছি এপ্ৰপ্ৰিয়েট কাৰণ তেওঁৰ বেছি অৱদান আছে বাসুগাঁৱত তেওঁৰ সমান অৱদান থকা বাসুগাঁৱত কিজানি এতিয়ালৈকে কোনো নাই আৰু আমি দেখা পাই আছোঁ যে ইয়াতে বিভিন্ন ধৰণৰ বস্তুৰ নামাকৰণ হৈ আছে বিভিন্ন ধৰণৰ ঠাইৰ নামাকৰণ হৈ আছে কিন্তু দেখা গৈছে যে যিবিলাক আমাৰ ঐতিহাসিক নাম সেইবিলাক এটাও দিয়া হোৱা নাই সেইকাৰণে আমি চৰকাৰক আৰু বিটিচি প্ৰশাসনক আমি দাবী জনাইছোঁ যে ইয়াৰ নাম বাসুগাঁও উৰণীয়া সেতুৰ নামটো মহাৰাজা সূৰ্য নাৰায়ণ দেৱৰ নামত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ যদি নামাকৰণ কৰা নহয় সূৰ্য নাৰায়ণ দেৱৰ নামত তেতিয়াহ'লে কি ব্যৱস্থা গ্ৰহণ কৰিব হয় যদি সূৰ্য নাৰায়ণ দেৱৰ নামত নামাকৰণ কৰা নহয় তেতিয়াহ'লে আমি মানে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম বুলি ভাবিছোঁ